এছামিজ অডিঅ' বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধুলাভ খণ্ড ৫ বন্ধুলাভৰ সহজ উপায়। এবাৰ চাৰ্লছ চুৱেৰে মোক কৈছিল যে তেওঁৰ হাঁহিৰ মূল্য হেনো $10,00,000তকৈ বেছি। কথাষাৰ একেবাৰে খাটি কথা, কাৰণ চুৱেৰৰ ব্যক্তিত্ব, তেওঁৰ আকৰ্ষণ আৰু মানুহৰ মন সহজে জয় কৰিব পৰাৰ ক্ষমতাই আছিল তেওঁৰ বিপুল সাফল্যৰ গোপন ৰহস্য। তেওঁৰ ব্যক্তিত্বৰ মাধুৰ্যৰ মাজত আছিল তেওঁৰ বিজয় হাঁহি। মৰিছ চুভালিয়াৰ জীৱনত সফল হ'ব পাৰিছিল তেওঁৰ সুন্দৰ হাঁহিৰ বলেৰে। নহ'লে তেওঁ নিজেও হয়তো পেৰিছত থকা তেওঁৰ দেউতাক আৰু ভাই ককায়েকহঁতৰ দৰে এজন সাধাৰণ কাঠৰ ব্যৱসায়ী হিচাপে জীৱনটো শেষ কৰি দিব লগা হ'লহেঁতেন। কোনো কথাতকৈ কামৰ মাজেদি মনৰ ভাৱ বেছি প্ৰকাশ পায় আৰু কোনো হাঁহিৰ মাজেদি ফুটি উঠে এই বাণী, মই আপোনাক ভাল পাওঁ, আপোনাক দেখি মই আনন্দিত হৈছোঁ। কিন্তু কৃত্ৰিম হাঁহিৰে কাকো পতিয়ান নিয়াব নোৱাৰি। আমি সকলোৱে জানো সেই হাঁহি যান্ত্ৰিক, সেয়ে আমি কোনেও তাক পচন্দ নকৰোঁ। মই যিটো হাঁহিৰ কথা কৈছোঁ সি অন্তৰৰ গভীৰৰ পৰা ওলাই অহা হাঁহি। যি হাঁহি হৃদয়ৰ মাজৰ পৰা ওলাই আহে মাথোন সেই হাঁহিয়ে বিশ্ব জয় কৰিব পাৰে। নিউয়ৰ্কৰ এটা ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ নিয়োগকৰ্তাই এবাৰ মোক কৈছিল যে তেওঁ অলপো স্কুলীয়া শিক্ষা নথকা এগৰাকী যুৱতীকো তেওঁৰ ষ্ট'ৰত ছেলছ গাৰ্ল হিচাপে নিযুক্তি দিবলৈ প্ৰস্তুত, যদিহে তেওঁৰ মুখত সুন্দৰ হাঁহি সকলো সময়তে লাগি থাকে। আমেৰিকাৰ আটাইতকৈ ডাঙৰ বৰফ কোম্পানীৰ পৰিচালনা সমিতিৰ সভাপতি এজনে মোক এবাৰ কৈছিল, নিজৰ কামত আনন্দ লাভ কৰিব নোৱাৰিলে কোনো মানুহেই জীৱনত সাফল্য লাভ কৰিব নোৱাৰে। মই সেই প্ৰাচীন প্ৰবাদত বিশ্বাস নকৰোঁ যে কঠোৰ পৰিশ্ৰম কৰিলে সকলো কামতে অনায়াসে সফল হ'ব পাৰি। মই এনে বহু মানুহক জানো যিসকলে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল নিজৰ কামক আন্তৰিকভাৱে ভাল পাইছিল বাবে। আনহাতে মই এনে বহুতকে দেখিছোঁ যিসকলে এটা কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছত তেওঁলোকৰ বাবে সেই কাম একঘেয়া হৈ উঠাৰ ফলত সেই ক্ষেত্ৰত তেওঁলোকে সাফল্য লাভ কৰিবলৈ ব্যৰ্থ হয়। আপুনি যদি বিচাৰে যে আনে আপোনাক দেখি আনন্দ প্ৰকাশ কৰক, তেনেহ'লে আপুনিও আনক দেখি আনন্দ প্ৰকাশ কৰিব লাগিব। মই মোৰ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলক সদায় এটা কথা কওঁ যে তেওঁলোকে যেন সকলো সময়তে মুখত হাঁহি বিৰিঙাই ৰাখে। ই অত্যন্ত উপকাৰী। মোৰ সেই পৰামৰ্শ মানি বহুতেই জীৱনৰ নানা ক্ষেত্ৰত সাফল্য লাভ কৰিছিল। এটা উদাহৰণ দিয়া যাওক। নিউয়ৰ্ক কাৰ্প এক্সচেঞ্জৰ কৰ্মী মিষ্টাৰ উইলিয়াম বি ষ্টাইনহাৰ্টে কেইদিনমান পূৰ্বে মোলৈ এখন চিঠি পঠাইছিল। তেনে চিঠি মই সদায় ৩-৪খনকৈ পাওঁ। তেওঁ তাত লিখিছিল, মোৰ বিয়া হোৱা আজি 18 বছৰ হ'ল, কিন্তু এই 18 বছৰে মই মোৰ পত্নীৰ মুখলৈ চাই হহাৰ কথা প্ৰায় মনতেই নপৰে। আনকি ঘৰৰ পৰা কামলৈ ওলাই যোৱাৰ সময়তো তেওঁৰ লগত ভালদৰে কথা পতা নাছিলোঁ। সেই সময়ত মোতকৈ বেছি অসুখী মানুহ আন কোনোৱে হয়তো নাছিল। কিন্তু আপুনি দিয়া পৰামৰ্শ মতে কাম কৰিবলৈ, অৰ্থাৎ সকলো সময়তে মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ আপুনি যি পৰামৰ্শ দিছিল, সেই পৰামৰ্শ মতে কাম কৰিবলৈ মনস্থ কৰি মই ঘৰলৈ উভতি গৈ প্ৰথমতে মোৰ পত্নীৰ ওচৰত সহজ হ'বলৈ চেষ্টা কৰিলোঁ। সেয়েহে আগনিশা মানসিকভাৱে প্ৰস্তুতি চলাই পাছদিনা পুৱা ব্ৰেকফাষ্টৰ টেবুলত পত্নীৰ সন্মুখাসন্মুখি বহি প্ৰথমেই মই তেওঁৰ উদ্দেশ্যে ক'লোঁ, গুড মৰ্ণিং। মোৰ তেনে নাভূত-নাশ্ৰুত কাণ্ড দেখি মোৰ শ্ৰীমতী আচৰিত হৈ যায়। তেওঁৰ মুখত এনে ভাৱ ফুটি উঠিল যে তেওঁ যেন চকুৰ আগত ভূতহে দেখিছে, যেন কাণেৰে ভুল শুনিছে। সেয়ে মই তেওঁৰ মনৰ সংশয় দূৰ কৰিলোঁ। এতিয়া আমি দুজন ভাল বন্ধুৰ দৰে হৈ পৰিছোঁ। ইমান দিনৰ ক'লা ডাৱৰজাক মোৰ মুখমণ্ডলৰ পৰা আঁতৰি গ'ল। আমি বেছ সুখী দম্পতীত পৰিণত হ'লোঁ। অকল মোৰ ঘৰতেই নহয়, মই মোৰ জীৱনৰ সকলো ক্ষেত্ৰতে এই হাঁহিক বহন কৰি লৈ ফুৰিবলৈ ধৰিলোঁ। নিজৰ কাৰ্যালয়ৰ লগতে অন্যান্য কাৰ্যালয়ৰ সকলো শ্ৰেণীৰ কৰ্মীকে মই আন্তৰিকভাৱে অভিনন্দন জনাবলৈ আৰম্ভ কৰিলোঁ। তাৰ ফল হ'ল অত্যন্ত সুখদায়ক। মই ক্ৰমে লক্ষ্য কৰিলোঁ, লাহে লাহে সকলোৱে মোৰ প্ৰতি বন্ধুৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। যিফালে যাওঁ সিফালে দেখোঁ মোক আন্তৰিকভাৱে অভ্যৰ্থনা জনাবলৈ যেন মানুহবোৰ প্ৰস্তুত হৈ থাকে। ফলত জীৱনটো মোৰ বাবে এটা অফুৰন্ত আনন্দৰ উৎসত পৰিণত হ'ল। এই হাঁহিয়ে মোৰ ব্যৱসায়তো সুফল দেখুৱাবলৈ লৈছিল। মই আমাৰ গ্ৰাহকসকলক আগতকৈ বেছি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই সকলোবোৰেই সম্ভৱ হৈছিল আপোনাৰ সুপৰামৰ্শৰ বাবে। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। মোৰ এজন তলতীয়া কৰ্মীয়ে সিদিনা মোক ক'লে যে তেওঁ যেতিয়া আমাৰ কাৰ্যালয়লৈ প্ৰথম আহে তেতিয়া তেওঁৰ ধাৰণা হৈছিল যে মই এজন চৰম অসুখী মানুহ। কিন্তু এতিয়া তেওঁৰ ধাৰণা সলনি হৈছে। তেওঁ মোক খোলাখুলিভাৱে কৈছে যে হাঁহিলে হেনো মোক সঁচাকৈয়ে ভাল লাগে। আপোনাৰ পৰামৰ্শ অনুযায়ী মই মোৰ কামৰ পদ্ধতিত
যথেষ্ট পৰিৱৰ্তন আনিছোঁ। আনক সমালোচনা কৰাটো মই সম্পূৰ্ণৰূপে বন্ধ কৰিছোঁ। আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে মই এতিয়া আনক প্ৰশংসা কৰাৰ সুযোগ বিচাৰি ফুৰা হৈছোঁ। মইনো কি বিচাৰোঁ সেই কথা আনক ভুলতো নকওঁ। তাৰ পৰিৱৰ্তে মই জানিবলৈ চেষ্টা কৰোঁ আনেনো মোৰ পৰা কি বিচাৰে। এই সকলোবোৰে মিলি মোৰ জীৱনত এটা বিপ্লৱ ঘটাইছে। এতিয়া মই এজন সম্পূৰ্ণ বেলেগ মানুহ, এজন অৰ্থৱান, বন্ধুত্বভাৱেৰে সমৃদ্ধ আৰু সুখী মানুহ। ইয়াতকৈ মূল্যৱান বস্তু এই পৃথিৱীত আন কিবা আছেনে? এইখিনিতে আপোনাক জনাই থওঁ যে ওপৰৰ পত্ৰলেখক উইলিয়াম ষ্টাইনহাৰ্ট আছিল শ্বেয়াৰ বেচা কিনা কৰা ব্যৱসায়, অৰ্থাৎ শ্বেয়াৰ দালাল। এইটো অত্যন্ত টান কাম। শতকৰা ৯৯জনে সেই ব্যৱসায়ত ব্যৰ্থ হয়। মনত ৰাখিব, আপোনাৰ যদি হাঁহিবৰ জোখাৰে মনৰ অৱস্থা নাই, তেনেহ'লে আপুনি দুটা কাম কৰিব লাগিব। প্ৰথমতে জোৰকৈ হাঁহিবলৈ চেষ্টা কৰক। যদি অকলে থাকে তেনেহ'লে জোৰকৈ গানৰ কলি এটা গাওক। নিজকে কওক যে আপুনি মন মাৰি থকাৰ কোনো কাৰণ নাই। মন বেজাৰ কৰি থকাতকৈ আনন্দৰ মাজেৰে সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰাটোৱে আপোনাৰ বাবে কল্যাণকৰ। নিজৰ মনটোক এনেদৰে বুজনি দিব পাৰিলে আপোনাৰ মন ভালেখিনি ফৰকাল হ'ব। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক উইলিয়াম জেমছে এষাৰ মূল্যৱান কথা কৈছিল। তেওঁ কৈছিল, ধাৰণা হয় যে কৰ্মক অনুভূতিয়ে অনুসৰণ কৰে। দৰাচলতে কাম আৰু অনুভূতি একেলগে হাত ধৰাধৰিকৈ চলে। সেয়ে কামৰ ধাৰাক নিয়ন্ত্ৰণ কৰাটো সম্পূৰ্ণৰূপে সম্ভৱ, কাৰণ সি সম্পূৰ্ণৰূপে মনৰ অধীনত থাকে। সেয়ে অনুভূতিক পৰোক্ষে নিয়ন্ত্ৰণ কৰিব পৰা যায়, যি আমাৰ ইচ্ছাৰ বশৱৰ্তী নহয়। সেয়ে সুখী হোৱাৰ একমাত্ৰ পথ হ'ল মনত যদি সুখ নাথাকে তথাপি আনন্দ প্ৰকাশ কৰি এনেদৰে কথা ক'ব যে আপুনি এজন সম্পূৰ্ণ সুখী মানুহ। পৃথিৱীত সকলোৱে সুখৰ সন্ধানত ব্যস্ত। সেই সুখ লাভ কৰাৰ এটাই মাথোন পথ আছে, সি হ'ল আপোনাৰ চিন্তাক নিয়ন্ত্ৰণ কৰা। সুখ কেতিয়াও বাহিৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে, সি নিৰ্ভৰশীল ভিতৰৰ অৱস্থাৰ ওপৰত। আপুনি কোন, আপোনাৰ কি আছে, আপুনি ক'ত আছে বা কি কৰি আছে, এইবোৰ কথাৰ ওপৰত সুখ নিৰ্ভৰশীল নহয়। সি নিৰ্ভৰ কৰে এইবোৰ বিষয়ে আপুনি কি ভাবে তাৰ ওপৰত। এটা উদাহৰণ দিছোঁ। দুজন মানুহে একে ঠাইতে একেই কাম কৰিব পাৰে। দুয়োজনৰে দৰমহাও সমান হ'ব পাৰে আৰু তেওঁলোকে একে মৰ্যাদাই পাব পাৰে। তৎসত্ত্বেও এজন সুখী আৰু আনজন অসুখী হ'ব পাৰে। কিয়? ইয়াৰ কাৰণ ভিন ভিন মানুহৰ ভিন ভিন মানসিক অৱস্থা। চীন দেশত কুলীসকলে ঘামি জামি প্ৰচণ্ড ৰ'দত পুৰিও দৈনিক ৭ চেণ্ট উপাৰ্জন কৰিবলৈ যেনেদৰে হাঁহি মুখে কাম কৰা দেখিছিলোঁ, সেই একে দৃশ্য দেখিবলৈ পাওঁ আমাৰ দেশৰ পাৰ্ক এভিনিউতো। শ্বেক্সপিয়েৰে কৈছিল, এজন মানুহ যিমানখিনি সুখী হ'ব বিচাৰে তেওঁ সিমানখিনিয়ে সুখী হ'ব পাৰে। ফ্ৰেংকলিন বেটগাৰ আছিল আমেৰিকাৰ জীৱন বীমা কোম্পানীৰ এটা ডাঙৰ এজেণ্ট। কেইবছৰমান আগতে তেওঁ মোক কৈছিল যে যাৰ মুখত সকলো সময়তে হাঁহি লাগি থাকে তেওঁ সকলো ঠাইতে সমাদৰ পায়। সেয়ে তেওঁ কোনো সম্ভাৱ্য বীমাকাৰীৰ কোঠালিত সোমোৱাৰ আগতে চাৰিওফালে এবাৰ চকু ফুৰাই চাই মনতে ভাবি লয় মানুহজনক প্ৰশংসা কৰিব পৰা কি কি বস্তু তাত আছে। তাৰ পাছত মুখত এজন সৎ মানুহৰ হাঁহি ফুটাই তুলি তেওঁ সেই মানুহজনৰ কোঠালিলৈ সোমাই যায়। এই সামান্য কৌশলটো অৱলম্বন কৰিয়ে তেওঁ বীমা কৰোৱাৰ কামত সাফল্য অৰ্জন কৰিব পাৰিছিল বুলি দাবী কৰিছিল। এলবাৰ্ট হাৰ্বাৰ্টে এটা সুন্দৰ উপদেশ দি থৈ গৈছিল। সেইটো হ'ল, যেতিয়াই ঘৰৰ বাহিৰলৈ যাব, মূৰ দাঙি সন্মুখলৈ চাই দীঘল দীঘলকৈ উশাহ লওক আৰু ভালদৰে সূৰ্যৰ পোহৰ গাত সানি লওক। তাৰ পাছত বাটত লগ পোৱা প্ৰতিগৰাকী পৰিচিত মানুহক হাঁহিমুখে অভ্যৰ্থনা জনোৱাৰ লগতে আন্তৰিকভাৱে কৰ্মৰ্দন কৰক। মনত কোনো ধৰণৰ খেলিমেলিক ঠাই নিদিব আৰু নিজৰ শত্ৰুবোৰৰ কথা ভাবি অবাবত ১ মিনিট সময়ো নষ্ট নকৰিব। হাতত লোৱা কামটো সুকলমে সমাধা কৰিবলৈ মন দৃঢ় কৰক আৰু তাৰ পাছত কোনোফালে নোচোৱাকৈ নিজৰ লক্ষ্য ধ্যাই আগুৱাই যাওক। আপুনি যিবোৰ দুৰ্দান্ত কাম কৰিবলৈ মনস্থ কৰিছে সেইবোৰ কথাকে সকলো সময়তে চিন্তা কৰি থাকক। তেনে কৰিব পাৰিলে দেখিব যে দিন বাগৰি যোৱাৰ লগে লগে আপুনি অৱচেতনভাৱে আপোনাৰ ইচ্ছা পূৰণ কৰাৰ ফালে আগুৱাই গৈছে আৰু নানা ধৰণৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত আহি উপস্থিত হৈছেহি। কৰ্মৰ মাজেদি আপুনি আপোনাৰ যি সামৰ্থ্য আৰু ব্যক্তিত্ব ফুটাই তুলিব বিচাৰিছে সেই কথাবোৰকে মাথোন ভাবি থাকক। দেখিব যে আপোনাৰ লক্ষ্যৰ বাটেৰে আপুনি ভালেখিনি আগবাঢ়ি গৈছে। মনত ৰাখিব, চিন্তাই হ'ল আচল কথা। সকলো সময়তে এটা উপযুক্ত মন গঢ়িবলৈ চেষ্টা কৰক। সাহসী, সৰল আৰু আনন্দময় মন এটা গঢ়ি তুলিবলৈ চেষ্টা কৰক। যথাৰ্থ চিন্তাৰ ফলতে আহে সৃষ্টিৰ ক্ষমতা। সকলো কামেই সংঘটিত হয় ইচ্ছাৰ দ্বাৰা আৰু প্ৰতিটো আন্তৰিক প্ৰাৰ্থনাই সফল হ'বলৈ বাধ্য। প্ৰাচীন চীনাসকল অত্যন্ত জ্ঞানী আছিল।
পৃথিৱীৰ নানা বিষয়ত তেওঁলোকৰ প্ৰচুৰ জ্ঞান আছিল। চীনাসকলৰ মাজত এটা সুন্দৰ প্ৰবাদ আছে। প্ৰবাদটো হ'ল, হাঁহিব নজনা মানুহে দোকান খোলা উচিত নহয়। দোকানৰ প্ৰসংগ অহাৰ লগে লগে মোৰ মনত পৰি গ'ল ফ্ৰেংক আৰভিন ফ্লেচাৰৰ সেই অদ্ভুত বিজ্ঞাপনটোৰ কথা। সেই বিজ্ঞাপনটোত কোৱা দাৰ্শনিক কথাবোৰ আছিল এনেকুৱা: হাঁহিৰ মূল্য। ইয়াত কোনো খৰচ নাই, কিন্তু ই সৃষ্টি কৰে বহু মূল্যৱান কিবাকিবি। ইয়াক গ্ৰহণ কৰোঁতাৰ প্ৰচুৰ লাভ, কিন্তু দিওঁতাৰ বিন্দুমাত্ৰ লোকচান নহয়। ই চকুৰ প্ৰচাৰতে ঘটি যায়, কিন্তু তাৰ স্মৃতি ৰৈ যায় বহু দিনলৈ। ধনীয়েই হওক বা দুখীয়াই হওক, হাঁহি সকলোৰে বাবে প্ৰয়োজনীয়। কোনেও ইয়াক বাদ দি থাকিব নোৱাৰে। ই মানুহৰ সংসাৰলৈ সুখ কঢ়িয়াই আনে, ব্যৱসায়লৈ আনে সুনাম, আৰু ই বন্ধুত্বৰ চিন। ক্লান্ত মানুহৰ বাবে হাঁহি হ'ল বিশ্ৰাম, হতাশাগ্ৰস্তৰ বাবে আশাৰ জ্যোতি, দুখী তাপীৰ বাবে সূৰ্যৰ কিৰণ, আৰু সকলোৰে শাৰীৰিক তথা মানসিক কষ্ট দূৰ কৰাৰ মহৌষধ। ই যিমান সহজলভ্য সিমান মূল্যৱানো। তাক ধন সোণেৰে কিনিব নোৱাৰি, ভিক্ষা কৰিও আনিব নোৱাৰি, ধাৰ বা চুৰ কৰিবও নোৱাৰি। এতেকে আপুনি যদি বিচাৰে যে আনে আপোনাক পচন্দ কৰক, তেনেহ'লে প্ৰাণ খুলি হাঁহিবলৈ শিকক। আনকি নিভাঁজ হাঁহিৰে অভ্যৰ্থনা জনাবলৈ শিকক। দিনটোত প্ৰথমবাৰৰ বাবে লগ পোৱা প্ৰতিজন চিনাকি মানুহকে মুখত এটা সুন্দৰ হাঁহি ফুটাই সোধক, ভালে আছেনে?